হেল্ল' বন্ধু বান্ধৱীসকল, কেনে আছে সকলে? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আৰু আমাৰ ইউটিউব চেনেল গুলু এণ্ড মমলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা মিনি ব্লগ দিম বুলি ভাবিছোঁ, সেইকাৰণে ৰাতিপুৱাতে ব্লগটো আৰম্ভ কৰিছোঁ। আৰু গুলু উঠিছে আৰু ময়ো উঠা বেছি সময় হোৱা নাই, যিহেতু আজি ৰবিবাৰ বন্ধৰ দিন, সেইকাৰণে উঠিলোঁ। আৰু তাইক প্ৰথমতে মোজা তোজা পিন্ধাই ল'লোঁ। আৰু এতিয়া কাপোৰবোৰ কম্বলবোৰ জাপি পিনি বেলেগ বিচনালৈ লৈ গৈ আছোঁ। আৰু বিহুবিলাকৰ কাপোৰ কানি ধুবই পৰা নাই, যিহেতু সময়ৰে বৰ অভাৱ আৰু বহুত ঠাণ্ডাও পৰিছে আৰু দিয়া নাই দুদিনমান ধৰি। সেইকাৰণে তথাপিও নিজকে ভাল নালাগে বিহু বুলি কাপোৰ কানি ধুব নাপালে। সেইকাৰণে আজি ভাবিছোঁ অকণমান কাপোৰ ধুওঁ, আৰু যিহেতু আজি বতৰটো ভাল, সেইকাৰণে প্ৰথমে কাপোৰখিনি উঠাই লওঁ, মানে ব্লেংকেট উঠাই লৈ বিচনাত সাজৰ ইত্যাদি ধুবলৈ লৈ যাওঁ। আৰু এতিয়া উঠাই মেলি হ'বই, আৰু গাৰুৰ অৰকেইটা মই উলিয়াই ল'লোঁ। আৰু অৰখিনিৰেই বিচনাখন অলপ মুচি দিছোঁ। আৰু আজি ভাবিলোঁ যিহেতু ৰ'দ দিছে আৰু গুলুক দুদিনমান গা ধোৱা নাই, সেইকাৰণে গুলুক গা ধুৱাই দিওঁ। সেইকাৰণে গা ধোৱাৰ আগতে অলপ তেল মালিচ কৰি দি তাইক এনেকৈ ৰ'দত থাকিবলৈ দিছিলোঁ। আৰু গা ধুৱাই আনিলোঁ তাইক ভালদৰে, বহু দিনৰ মূৰত ভালদৰে গা ধোৱা হ'ল, যিহেতু অসুখ হৈ আছিল। আৰু গা ধোৱাৰ পিছত কাপোৰ কানি পিন্ধাই ৰেডি কৰি আছোঁ। আৰু এতিয়া আমাৰ গুলু ৰেডি হৈ বহি আছে আৰু খেলাত ব্যস্ত। অলপ গা চা ধোৱাৰ পিছত কাপোৰ কানি পিন্ধাই ৰ'দত বহি থাকিব দিছোঁ। আৰু তাই ধুনীয়াকৈ ৰ'দত বহি খেলি আছে। গুলু টোপনি গৈছিল আৰু টোপনিৰ পৰা উঠি সাৰ পাইয়ে কান্দিব লাগে, কান্দি আছে। আৰু এতিয়া সন্ধিয়া হ'ল। এতিয়া গুলুক আকৌ কাপোৰ কানি ভালদৰে পিন্ধাই, টুপি হাত মোজা, বহুত যে ঠাণ্ডা সেইকাৰণে টুপি হাত মোজা এইবিলাক পিন্ধাই লৈ আহিলোঁ। কিন্তু এইবিলাক খন্তেকীয়া, অলপ পিছত তাই খুলি পেলাব। আৰু আমাৰ এজনে গান বজোৱাত ব্যস্ত। ময়ো কৈছিলোঁ গান অলপ বজাব লাগে, যিহেতু আজি উৰুকা, সেইকাৰণে গান বজাই দিলে। কিন্তু গানটো মই মিউট কৰি দিলোঁ, যিহেতু কপিৰাইট আহিব। আৰু আমাৰ চোতালৰে থকা ফুলজোপা ধুনীয়াকৈ ফুলিছে, ইয়াতকৈ আকৌ বেছি ফুলিব, কিন্তু অলপ আৰম্ভণি হৈছে। বনি আছে ছাগলৰ মাংস, ছাগলৰ মাংস। আৰু সেইটো মাছৰ পেটু, কণী আৰু মাথা, মাছৰ মূৰ, পিঁয়াজৰ পাতেৰে আৰু মাছ ফ্ৰাই। আমাৰ কুক আৰু টেষ্ট কৰি এতিয়া ফাইনেলি ভাত হৈ গ'ল।
আৰু এতিয়া আমি খাওঁ। গতিকে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।